সাংবাদিক বন্ধু বান্ধৱীসকল, আজি ইয়াতে আমি এটা UPPL দলৰ পৰা প্ৰেছ বাৰ্তা ইয়াতে লৈছোঁ। মোৰ লগত আছে আমাৰ দলৰ এজন সম্পাদক খগেন ডেকা ডাঙৰীয়া, আৰু মোৰ লগত আছে আমাৰ মহিলা শাখাৰ সাধাৰণ সম্পাদক মুৰ্ছিদা বেগম ডাঙৰীয়ানী। আমি আপোনালোকৰ সন্মুখত আজি সেইদিনাখন যে কোকৰাঝাৰত আমাৰ সুখ আৰু প্ৰগতিৰ এটা যাত্ৰা হৈ গ'ল, যিহেতু আমাৰ বড়োলেণ্ড অঞ্চলত যোৱা 3টা বছৰ ধৰি সকলো দিশত শান্তি ঘূৰি আহিছে। মানুহ এতিয়া শান্তিত বসবাস কৰিছে, মিলিজুলি ইয়াতে থাকিবলৈ লৈছে। জাতি জনগোষ্ঠীৰ মাজত বিশ্বাস ঘূৰি আহিছে, মৰম স্নেহ ঘূৰি আহিছে। ইয়াৰ পিছত আমি আজিৰ প্ৰেছ বাৰ্তাৰ দ্বাৰা দি আমাৰ BTR চৰকাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত UPPL, BJP আৰু GSPৰ যি চৰকাৰ আছে, এইটো ইমান ধুনীয়া যে কাম কৰি আছে। প্ৰত্যেকটো প্ৰতিশ্ৰুতি যিবিলাক আগত মানে ইম্পচিবল আছিল, এইবিলাক পচিবল যে কৰি তুলিছে। ইয়াৰ কাৰণে আমি পোনপ্ৰথমে প্ৰমোদ বড়ো ডাঙৰীয়া, আমাৰ দলৰ সভাপতি তথা BTRৰ চিফ, তেখেতক আমি ধন্যবাদ জনাইছোঁ এই কাৰণে, আপোনালোকে যোৱাকালি দেখিছে যে পাটগাঁৱত মানে আমাৰ হিষ্ট্ৰীত যোনটো হোৱা নাই, ফৰেষ্ট ৰাইটছ এক্ট 2006ৰ আণ্ডাৰত more than 7,500 পৰিয়ালক মাটি পাট্টা প্ৰদান কৰিলে, লেণ্ড টাইটেল প্ৰদান কৰিলে। টোটেল 25,500 বিঘা, 25,500 বিঘা যোৱাকালি আমাৰ লেণ্ড টাইটেল দিয়া হ'ল, যোনটো আগত মানে কেতিয়াও হোৱা নাই। ইয়াৰ লগতে প্ৰত্যেকটো ৰেভিনিউ চাৰ্কেলত আমাৰ কি হৈ গ'ল, ভূমি মেলা হৈ গ'ল। ভূমি মেলাত আমাৰ 12,500তকৈ অধিক পৰিয়ালক আমাৰ মাটি পাট্টা প্ৰদান কৰা হ'ল। যে মাটিৰ যি ইছ্যু আছিল আমাৰ, এই অনাগত যে 3 বছৰ আছে, এই 3 বছৰৰ ভিতৰতে আমাৰ দলে এটা প্ৰতিশ্ৰুতি দিছিলে, আৰু এতিয়া আমি ফুল্লি কমিটেড হয় 80% যিখিনি মাটিৰ সমস্যা আছে, এই সমস্যা আমি সমাধান কৰিম। আপোনালোকে দেখা পাইছে যে আমাৰ ছুপাৰ 50 যোনটো আমাৰ স্কিম লঞ্চ কৰিছে, আমাৰ অঞ্চলত শিক্ষাৰ মানদণ্ডটো মানে বঢ়াবলৈ, আমাৰ অঞ্চলৰ ভাল এটা এমপ্লয়মেণ্ট দিবলৈ আমি যিখিনি ছুপাৰ 50 ইয়াতে পাতিছোঁ, এটা কম্পিটিটিভ এটা এনভাইৰনমেণ্ট ক্ৰিয়েট কৰিবলৈ আমাৰ বড়োলেণ্ড অঞ্চলত আমাৰ যুৱক যুৱতীসকলৰ মাজত, আমাৰ ষ্টুডেণ্টছবিলাকৰ মাজত আপোনালোকে কৈ মানে খুব আনন্দ হয় যে আমাৰ যিখিনি ইঞ্জিনিয়াৰিঙৰ মানে জইণ্ট এণ্ট্ৰেন্স এক্সামিনেশ্যনৰ আমাৰ ছুপাৰ 50 আছিল, আমাৰ বড়োলেণ্ড অঞ্চলৰ ল'ৰা ছোৱালীবিলাক IITত পঠোৱাৰ কাৰণে যিখিনি আমাৰ ছুপাৰ 50 ইঞ্জিনিয়াৰিঙৰ কাৰণে কৰা হৈছে, আউট অফ 34 কেণ্ডিডেটছ আমাৰ 27 কেণ্ডিডেটছে আমাৰ মেইন এণ্ট্ৰেন্স এক্সামিনেশ্যন পাছ কৰিছে, যোনটো জইণ্ট এণ্ট্ৰেন্স এক্সামিনেশ্যন JEE, এইটো আউট অফ 34 27 ল'ৰা ছোৱালীসকলে মানে পাছ কৰিছে। আমাৰ APSCৰ কাৰণে, আসাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ কাৰণে যোনটো আমাৰ ছুপাৰ 50 আছিলে, আউট অফ 38 জনৰ ভিতৰত 28 ল'ৰা ছোৱালী বোলে মেইন এণ্ট্ৰেন্স এক্সামিনেশ্যন পাছ কৰিছে। এইটো আমাৰ খুব মানে প্ৰথম বছৰতে ছুপাৰ 50ৰ আমাৰ যোনটো প্ৰথম বছৰ, ইয়াতে ডাঙৰ এটা ছাকচেছ আমাৰ আহিছে। আমি আশা ৰাখিছোঁ যোনটো আমাৰ UPSCৰ কাৰণে ছুপাৰ 50 আমি পাতিছোঁ, আমাৰ UPSCৰ এক্সামিনেশ্যনো এতিয়া হ'ব। ইয়াতো আমাৰ ছুপাৰ 50 যোনটো মানে বড়োফা UN ব্ৰহ্ম ছুপাৰ 50 মিছন যে আমি লঞ্চ কৰিছোঁ, UPSCটো আমাৰ ডাঙৰ এটা সাফল্য হ'ব বুলি আমি আশা ৰাখিছোঁ। তেনেকৈ চৰকাৰে আপোনালোকে দেখিছে, আমাৰ আগৰ চৰকাৰ BPFৰ দিনত যোনটো মানে চোতা কম্বলৰ ৰাজনীতি আছিলে, যোনটো আঁঠুৱাৰ ৰাজনীতি আছিল, মানুহক 2 মুঠা চোতা দি পেলাই ভোট আদায় কৰাৰ যোনটো ৰাজনীতি আছিল, এইটো বন্ধ কৰি পেলাই ডাইৰেক্ট বেনিফিট, ডাইৰেক্ট কেছ ট্ৰান্সফাৰ, এইটো যে আমাৰ আছে, যোনটো ডাইৰেক্ট কেছ ট্ৰান্সফাৰ এটা স্কিম আমি কৰিছোঁ। 2টা স্কিম, এটা হ'ল প্ৰথমে জ্ঞান চেৰাং আমাৰ এটা স্কিম। আমাৰ বড়োলেণ্ড অঞ্চলত বহুত দুখীয়া ল'ৰা ছোৱালীবোৰ আছে, এডমিশ্যন ল'বলৈ পইচা নাই, কাপোৰ কানি কিনিবলৈ পইচা নাই, কিতাপ কিনিবলৈ পইচা নাই। এই কাৰণে
জ্ঞান চেৰাং আমি বিথাংকি কৰা হৈছে প্ৰত্যেকটো সমষ্টিত 40টা সমষ্টিত 200কৈ কৰা হৈছে টোটেল মানে 8,000কৈ প্ৰথম বছৰত 8,000 ল'ৰা ছোৱালীবিলাক দিয়া গৈছে কিন্তু সেকেন্ড ইয়াৰত আমাৰ এই যোনটো সেকেন্ড ফাইনান্সিয়েল ইয়াৰ আমাৰ UPPL BJP আৰু GSP চৰকাৰৰ ইয়াত 9,200 ল'ৰা ছোৱালীবোৰক আমাৰ 5,000কৈ 5,000কৈ 9,200 ষ্টুডেণ্টছবোৰক দিয়া গৈছে আমাৰ আৰু এটা ডাইৰেক্ট কেছ ট্ৰান্সফাৰ স্কিম আমি লঞ্চ কৰিছোঁ আমাৰ চৰকাৰে সেইটো হ'ল আমাৰ অনচাই বিথাংকি অনচাই বিথাংকিটো 5,000কৈ আমাৰ গৰীবসকল সৰু সৰু ব্যৱসায় কৰাৰ কাৰণে নিজৰ এমপ্লয়মেণ্টটো সুনিশ্চিত কৰাৰ কাৰণে যাতে তেখেতসকলে অলপ হ'লেও সকাহ পায় নিজৰ ব্যৱসায় চলাই যাব পাৰে এই কাৰণে আমি টোটেল প্ৰত্যেকটো সমষ্টিত মানে STৰ কাৰণে 200 SCৰ কাৰণে 200 OBCৰ কাৰণে 200 এতিয়া জেনেৰেলৰ কাৰণেও মানে কৰাৰ কাৰণে যোজা কৰা হৈছে জেনেৰেলৰ কাৰণে এইটো কৰা হৈছে প্ৰত্যেকটো সমষ্টিত SC 200 schedule caste 200 schedule tribe 200 other backward caste 200 তো তেনেহ'লে 600কৈ এটা সমষ্টিত আপোনাৰ 40টা সমষ্টিত 1,20,000 পৰিয়ালক মানে এইটো দিয়া গৈছে গতিকে তেনেকৈ বহুত মানে ডাইৰেক্ট কেছ ট্ৰান্সফাৰ য'ত কোনো মানে আপোনাৰ এইটো মানে ইলিগেল ট্ৰানজেকশ্যনৰ কৰাপশ্যনৰ কোনো তাতে স্কোপে নাই চেক ডাইৰেক্ট মানে বেনিফিচিয়াৰীৰ একাউণ্টত চৰকাৰৰ একাউণ্টৰ পৰা এইটো গুচি যায় তেনেকৈ আমি আমাৰ চৰকাৰে যে ইমান ধুনীয়াকৈ কাম কৰি আছে বাকী ডেভেলপমেণ্টেল কাম যিখিনি ৰাস্তা ঘাট ব্ৰিজ কিবা কিবি 10খন কলেজ আমাৰ প্ৰভিন্সিয়েলাইজ অলৰেডি ডিক্লেয়াৰ কৰিলে আৰু 6.3 BTRৰ যোনটো একৰ্ড আছে ক্ল'জ আছে এইটোৰ দ্বাৰা দি আমাৰ স্কুল প্ৰভিন্সিয়েলাইজেশ্যনৰ যোনটো প্ৰচেছ এইটো বহুত আগবাঢ়িছে আপোনালোকে দেখিছে যে আমাৰ চৰকাৰৰ আণ্ডাৰতে আমাৰ যোনটো BJP UPPL আৰু AGPৰ অসম চৰকাৰ আছে ইয়াৰ দিনতে আমাৰ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্মদিৱসটো মানে ষ্টুডেণ্ট ডে হিচাপে গোটেই অসমত মানে প্ৰথমবাৰৰ কাৰণে এইবাৰ চেলিব্ৰেট কৰা হ'ল 31 মাৰ্চ 2023 আৰু তাৰ লগতে আমাৰ বড়ো ভাষাটো অসমৰ এটা এছ'চিয়েট লেংগুৱেজ হিচাপে এইটো গণ্য কৰা হ'ল তাৰ বাদেও বহুতখিনি আমাৰ যোনটো BTRৰ দফা আমাৰ যোনটো BTRৰ বাহিৰত থকা বড়োসকলৰ ৰাজনৈতিক অধিকাৰ এইটো মানে BKWC বড়োলেণ্ড বড়ো কছাৰী ৱেলফেয়াৰ যোনটো অট'নমাছ কাউন্সিল আছে এইটো ক্ৰিয়েট কৰা হ'ল গতিকে বহুত যিখিনি আমাৰ BTRৰ যোনটো ক্ল'জ আছিলে এইটো মানে আমাৰ ফুলফিল কৰা হ'ল যেনেকৈ আমাৰ BTRৰ বাউণ্ডেৰী এক্সটেনশ্যন হ'ব লাগিছিলে গহপুৰলৈকে এইটো 26 জানুৱাৰী 2023 চনৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে যিখিনি গাঁও এইটো মানে অলৰেডি ইনক্লুড কৰা হ'ল তো আমাৰ BTRৰ যোনটো সীমা এইটো গহপুৰলৈকে সম্প্ৰসাৰণ কৰা হ'ল বুলি অলৰেডি ঘোষণা কৰা হৈছে তাৰ বাদে আপোনালোকে দেখিছে ৰিচেণ্টলি আমাৰ শোণিতপুৰ আৰু বিশ্বনাথ জিলাত থকা আমাৰ ট্ৰাইবেল সকলক স্পেচিয়েলি যোনটো আমাৰ বড়ো জনগোষ্ঠীসকলক বড়ো জনগোষ্ঠীৰ পৰিয়ালবোৰক মানে বহুত পৰিয়ালক প্ৰায় মানে 2,500 পৰিয়ালক মাটি পাট্টা প্ৰদান কৰা হৈছে এজ পাৰ ফৰেষ্ট ৰাইটছ এক্ট 2006 যোনটো আইন আছে ইয়াৰ দ্বাৰা দি আমি মানে মাটি পাট্টা প্ৰদান কৰা লেণ্ড টাইটেল প্ৰদান কৰা হ'ল এইটোৰ কাৰণে মানে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াক আমি আমাৰ দলৰ পৰা তেখেতক ধন্যবাদ দিছোঁ তেখেতক আমি কংগ্ৰেচুলেশ্যন জনাইছোঁ তেখেতে যিখিনি প্ৰতিশ্ৰুতি দিছিল আমাৰ দলৰ হৈ আমাৰ দলৰ নেতা হৈ এইটো মানে অলমষ্ট মানে ফুলফিল কৰিলে সব প্ৰমিছবিলাকে ফুলফিল কৰিলে এইটোৰ কাৰণে আমি তেখেতক ধন্যবাদ দিছোঁ এতিয়া আমাৰ অপজিশ্যনৰ মানে লিডাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কিছুমান বেছলেছ এলিগেশ্যন তেখেতে লগাই আছে এটা হ'ল তেখেতে শ্ৰীৰামপুৰৰ সিন্ডিকেটৰ কথা কৈ আছে এইটো এক টোটেলি বেছলেছ হয় কোনো তাৰ মানে ভিত্তি নাই ভিত্তিহীন কথা তেখেতে কৈ আছে এইকাৰণে তেখেতক আমি আমাৰ দলৰ পৰা কৈছোঁ যে তেখেত এতিয়া আমাৰ বড়োলেণ্ড অঞ্চলৰ নেতা নহয় তেখেতে শ্ৰীৰামপুৰৰ সিন্ডিকেটৰে নেতা হয় কিয়না 2003 চনৰ পৰা তেখেতে যোনটো BTRটো চলাইছিল BTRৰ মুৰব্বী হিচাপে চিফ হিচাপে চলাইছিল 2017 চনলৈকে যেতিয়ালৈকে মানে GST নাছিল গুডছ এণ্ড ছাৰ্ভিচেছ টেক্স নাছিল তেখেতে নিজে শ্ৰীৰামপুৰৰ সিন্ডিকেটৰ লিডাৰ আছিলে আৰু শ্ৰীৰামপুৰৰ সিন্ডিকেটৰ কোটি কোটি হাজাৰ হাজাৰ কোটি তেখেতে লুটি ফুটি
কোকৰাঝাৰৰ পৰা গুৱাহাটীলৈকে কোকৰাঝাৰৰ পৰা শিলিগুৰিলৈকে তেখেতে সম্পত্তি বনাইছে গোটেই কোকৰাঝাৰ ডিষ্ট্ৰিক্টত কোকৰাঝাৰ টাউনত তেখেতে বিল্ডিং বনাইছে হস্পিটেল বনাইছে হোটেল বনাইছে এইবিলাক সব সিন্ডিকেটৰ টকাতে তেখেতে বনাইছে কিবা বিটুমিন ফেক্টৰী বনাইছে কিবা এই কি কয় এইটো ক্ৰেছাৰ মেচিনৰ ফেক্টৰী বনাইছে এইবিলাক বহুত তেখেতে কৰিছে কিবা ৰেজৰ্ট বনাইছে তো এইবিলাক সব সিন্ডিকেটৰ টকাতে তেখেতে নিজে কৰিছে এই কাৰণে আমি আমাৰ দলৰ পৰা তেখেতক শ্ৰীৰামপুৰৰ সিন্ডিকেটৰ লিডাৰ হিচাপে আমি তেখেতক আখ্যা দিছোঁ আৰু তেখেতে প্ৰমাণ কৰিব পৰা নাই কিছুদিন আগত দুইজন ল'ৰা যাক আমি চিনিয়ে নাপাওঁ তেখেতসকলৰ নাম লৈ পেলাই আমাৰ প্ৰমোদ বড়োৰ হৈ তেখেতসকলে শ্ৰীৰামপুৰত কালেকশ্যন কৰিবলৈ কৈছিল হাস্যকৰ কথা আজিৰ তাৰিখত GST অহাৰ পিছত গুডছ এণ্ড ছাৰ্ভিচেছ টেক্স অহাৰ পিছত শ্ৰীৰামপুৰটো বাদ দিয়ক গোটেই ভাৰতৰ কোনো ইণ্টাৰ ষ্টেট চেক গেটত গাড়ী ৰখাব নোৱাৰে গাড়ী 1 মিনিটৰ কাৰণেও ৰখাব নোৱাৰে পুলিচেও নোৱাৰে কোনেও নোৱাৰে গতিকে সেইটো ক্ষেত্ৰত য'ত গেটে নাই তাত সিন্ডিকেট কৰাৰ কোনো সুযোগ নাই তেখেতে মানে যেহেতু আগত ইয়াৰ পৰা বহুত লাভ পাইছিল হাজাৰ হাজাৰ কোটি টকা তেখেতে তাৰ পৰা লুটিছিল সিন্ডিকেটৰ পৰা বনাইছিল মানে টকাৰ পাহাৰ বনাইছিল তেখেতে এই কাৰণে এতিয়া সপোনত সিন্ডিকেট এইটোৱে আহি থাকে সপোনত বাস্তৱত তেখেতে এতিয়া এইটো কাৰণে সপোনত দেখি পেলাই মই কেতিয়া আকৌ এই সিন্ডিকেটৰ মই মানে নেতা হ'ব পাৰিম সিন্ডিকেট ৰাজ মই কেনেকৈ চলাব পাৰিম যেনে তেনে মানে পাৱাৰত আহি পেলাই সিন্ডিকেট ৰাজ মই কেনেকৈ চলাব পাৰিম এইটো তেখেতে ভাবি এতিয়া মানে আবুল তাবুল বকিবলৈ লৈছে আৰু বেছলেছ কিছুমান এলিগেশ্যন তেখেতে আমাৰ নেতা প্ৰমোদ বড়ো ডাঙৰীয়াৰ এগেইনষ্টত কৰিছে আমি কণ্ডেম কৰিছোঁ তেখেতক আৰু আজিৰ পৰা মানে তেখেতক শ্ৰীৰামপুৰ সিন্ডিকেটৰ নেতা হাগ্ৰামা মহিলাৰী শ্ৰীৰামপুৰ সিন্ডিকেটৰ নেতা বুলি আমি আখ্যা দিছোঁ এতিয়া মই মোৰ কুলিক गुनगोनां फरायसाफोरनिसिम मोनसे गोनां फोसावथाय गुबुन गुबुन डिप्ल'मा इन्जिनियारिं डिजाइनार आरो PhD डिग्रीफोरनि थाखाय क'क्राझार CITआव एडमिशननि अनलाइन रेजिस्ट्रेशन खालामनाया जागायबाय गुबुन गुबुन आयदानि डिप्ल'माजों लोगोसेयै बेचेलर अफ टेक्न'लजि बेचेलर अफ डिजाइन मास्टार अफ टेक्न'लजि मास्टार अफ डिजाइन आरो डक्टर अफ फिल'सफिनि डिग्री खालामनो हागोन मे दाननि 15 खालारावनो अनलाइन रेजिस्ट्रेशना थुंगेगोन जुन दाननि 8 खालाराव एडमिशननि एन्ट्रेन्स आनजाद लानाय जागोन आरो जुन दाननि 25 खालाराव PhDनि एन्ट्रेन्स आनजादखौ लागोन अनलाइन रेजिस्ट्रेशनखौ नोंथांमोना दिनैनिफ्रायनो www.admission.cit.ac.in आव खालामनो हागोन आबुं मिन्थिनो थाखाय 7086187124 जानबुं अनजिमायाव जगाजग खालामनो हागोन